দাদা মোৰ মানে আমাৰ বহুত অসুখ মেডিকেলত আছে অপাৰেশ্যন কৰিব লাগে বহুত টকাৰ প্ৰয়োজন আপুনি অলপ সহায় কৰিব পাৰিব নেকি আপুনি মোক এনে সহায় কৰিব নালাগে মোৰ হাতত অলপ হেৰি আছে আমাৰ বহুত দুখ আছে আপুনি চাওক প্লিজ দাদা এইখিনি সহায় কৰক আৰু আপুনি সহায় কৰিলে মোৰ আমাৰ অপাৰেশ্যনটো সম্পূৰ্ণ হ'ব আমাৰ মোৰ বাচিব আৰু কিমান লাগিব এইখিনিতো বহুত মূল্য মোক আপুনি ইমান দিব নালাগে মোক আপুনি 1 লাখ টকা দিলেই হ'ব মোৰ আমাৰ অপাৰেশ্যনটো সম্পূৰ্ণ হ'ব বাচি যাব আমাৰ বহুত ইমান পইচা নাই মই 10,000 মানে দিব পাৰিম 10,000 টকা দিলে দাদা মোৰ একোৱেই নহ'ব মোৰ অপাৰেশ্যনটো নহ'ব আমাৰ আপুনি কিবা এটা কৰি দিয়ক প্লিজ আপোনাৰ হাত জোৰ কৰিছোঁ কিবা এটা কৰি চলিকেইটা ফোন মাৰি আছোঁ সহায় কৰি দিলে বহুত ভাল হ'ব আপুনি আমাৰ আগতে থাকক ঠিক আছে দাদা বহুত বহুত ধন্যবাদ দাদা এইখিনি সহায় কৰিব আৰু এইখিনি বস্তুটো বহুত মূল্যৱান ইয়াক মাৰি পেলাই মই ৰাখি দিম মই বহুত ধনী হ'ব পাৰিম অলপ ৰ'বা দাদা এটা সোণাৰৰ দোকান কৰিছে অলপ আগতে আছে এটা কাম কৰোঁ পুলিচক ফোন মাৰি কথাটো কৈ যাম হেল্ল' স্যার ইয়ার এটা মানুহ মাৰি সোণা চুৰ কৰি লৈ যাই আছে আপুনি তাড়াতাড়ি আহক ৰ'বা মই আহি আছোঁ তাড়াতাড়ি হস্পিটেলত লৈ যোৱা চুৰটো কোনফালে গৈছে কিয় চুৰ বক্সা আৰু মানুহটোক কিয় মাৰছা চাংজক খানাত বল মই এলেকাৰ বছ Your Honor, কথা কোৱাৰ অনুমতি দিয়া হ'ল। Your Honor, ই এটা মানুহক মাৰ্ডাৰ কৰি সোণ ৰূপ চুৰ কৰি লৈ যাই আছিল তাক মই ধৰছো। প্ৰমাণ নহকে আদালতে একো কৰিব নোৱাৰে মাৰ্ডাৰ কৰাৰ সময়ত এটা মানুহে ভিডিঅ' ৰেকৰ্ড কৰিছে তাকে ভিডিঅ' ৰেকৰ্ডটো দিয়াচোন অৰ্ডাৰ গোটাই প্ৰমাণিত হোৱাৰ বাবে স্বামীক ফাঁচি দিয়াৰ অনুমতি দিয়া হ'ল
হাই ফ্ৰেণ্ডছ, আমাৰ এই চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে কেনেধৰণৰ ভিডিঅ' চাই কিনে ভাল পায় আমাক কমেণ্ট কৰি জনাব কমেণ্ট বক্সত। আমি সেনেকুৱা ভিডিঅ' বনাব চেষ্টা কৰিম।